কান্দনটো দেখিছেনে ছাৰ? তিৱাৰী কি বাচ্চাৰ নিচিনা কান্দি আছে? এতিয়া এনেকে কান্দিলে নহ'ব। কালি যে ইংলিছৰ পৰা ভুলকে কৈ আছিলে, এতিয়া পঢ়ক ইংৰাজী। হ'ব বাইদেউ, শুনক। ABCDখন জানে? জানো। মাতক। A B C D। কি হ'ল আকৌ? দীপিকা নামৰ গাৰ্লফ্ৰেণ্ড এজনী আছিল, যি বুলি ক'লে মনত পৰি যায়। হ'ব হ'ব, নালাগে মাতিব। ভালকেইটা জানেনে? জানো, 5টা। মাতক। এইবাৰ আকৌ কি হ'ল? পলা বুলি গাৰ্লফ্ৰেণ্ড এজনী আছিল, ইউ বুলি ক'লে মোৰ মনত পৰি যায়। হ'ব হ'ব, কনচনেণ্ট কেইটা মাতক, ডিটো বাদ দি। এই ডিটো নালাগে নালাগে। BCFEH। চাকৰৰো গাৰ্লফ্ৰেণ্ড আছিল নে এবাৰ? হয় ছাৰ, আছিল তাইৰ নামটো। ইমান গাৰ্লফ্ৰেণ্ড আছিল নে আপোনাৰ? মই ধুনীয়া আছিলো যে। বাৰু এইজটো বাদ দি বাকীখিনি মাতক। ডেৰ পৰা ষ্টাৰ্ট কৰকচোন। Nonsense, হাৰামজাদি, stupid. জহনি যোৱা তাৰা। এন নামৰ গাৰ্লফ্ৰেণ্ড যদি গালি পাৰিছে নেকি? গাৰ্লফ্ৰেণ্ড নহয়, এইটো গাৰ্লফ্ৰেণ্ডৰ ককায়েক, নামটো নয়ন। এন বুলি ক'লে মোৰ মাথাটো গৰম হৈ যায়, তাৰ কাৰণে মোৰ বিয়াখন নহ'ল। সেইকাৰণে পঢ়া শুনাত কচুপাত ফালিলে। বাইদেউ, বাকীখিনি মাতো নে? নালাগে নালাগে দিয়ক, হৈছে আৰু।